পিংকু প্ৰিয়ম চুমিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু এই ব্লগটো লৈ আহিছোঁ মোৰ জন্মদিনৰ দিনা। জন্মদিনৰ সময়খিনি কেনেকৈ কটালোঁ সেইখিনি শ্বেয়াৰ কৰিবলৈ লৈছোঁ আপোনালোকৰ লগত। আৰু প্ৰথমতে মোক শুভেচ্ছা জনোৱা সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ জন্মদিনৰ দিনাই আমাৰ গোলাঘাটৰ মাহীৰ ছোৱালীজনী বৰষা আহিছিল। আৰু গধূলি সময়ত চাহৰ লগত খাবলৈ মই এয়া ইপি চেণ্ডউইচ বনালোঁ। আৰু এই ইপি চেণ্ডউইচটো কেনেকৈ বনালোঁ এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু গধূলি সময়ত এয়া আমি একেলগে ডাইনিঙত বহি চাহ খাইছোঁ। চাহ খাই মেলি আমি সকলোৱে বাৰ্থডে স্পেচিয়েল কি হ'ব তাৰ কাৰণে আমি সকলোৱে এইবোৰ যোগাৰ কৰিবলৈ গ'লোঁ কিটচেনলৈ। তাৰপিছত এয়া বায়ে মাছ আৰু মাংসখিনি ধুই আছিল আৰু ময়ো আৰু এয়া মায়েও আমি দুইজনীও লাহেকৈ লাগিছোঁ। আৰু মায়ে বনাইছে পোলাও চিকেন আৰু মই বনাইছিলোঁ এইফালে চিলি চিকেনৰ কাৰণে প্ৰথমতে মই মাংসখিনি এনেকৈ ফ্ৰাই কৰি লৈছিলোঁ। আৰু মায়েও এয়া মাৰ স্পেচিয়েল চিকেন বনাই আছে। আৰু এনেকৈয়ে আমি বাৰ্থডে খানাটো ৰেডি কৰিছিলোঁ। আৰু এইফালে বনাইছিলে এইটো জোনাৰ স্পেচিয়েল চিকেন পিটিকা। প্ৰথমতে তাই এনেকৈ চিকেনখিনি বইল কৰি লৈছিলে। লোৱাৰ পিছত আদা নহৰু পিঁয়াজ এনেকৈ সৰু সৰু কুটি লৈ পেলাই এইটো চিকেন পিটিকা বনালে। তাৰপিছত আৰু এয়া আমাৰ খানা হৈছেগৈ আৰু চিকেন বনাই আছে হৈছেগৈ আৰু চিকেনটো সেয়া আৰু এতিয়া চিকেন বনাইছোঁ মই। আৰু আইটেম আছে আৰু আইটেম বনাবলৈ আছে আৰু দেখা দেখি নকওঁ। আৰু এইফালে চিকেন কাৰীটো ৰেডি হৈছেগৈ আৰু এইফালে মই বনোৱা চিলি চিকেনটো ৰেডি হৈছেগৈ। আৰু মই ভিডিঅ'খিনিত পিছবেলাৰ মানে গধূলি সময়খিনিৰ পৰাহে কৰিলোঁ আৰু আগবেলাখিনি তেনেকৈ কৰা নহ'ল যিহেতু নিয়মৰ লগতো দিনটো এনেদৰে লাগি থাকিব লগা হয়, সেইকাৰণে ভিডিঅ' কৰিবলৈ অলপ প্ৰব্লেমো হয়। আৰু এইফালে ৰেডি কৰা হৈছিল ভাপত দিয়া মাছ। আৰু মই এই ভাপত দিয়া মাছটো ফাৰ্ষ্ট টাইম বনাইছিলোঁ সেইকাৰণে ইমান ভাল নহ'ল। আপোনালোকে ভাপত দিয়া মাছটো কেনেকৈ বনায় মোক এবাৰ জনাবচোন। আৰু এয়াই ইমানেই আছিল আমাৰ বাৰ্থডেৰ স্পেচিয়েল আইটেমখিনি। আৰু বনাই হোৱাৰ পিছত আমি সকলোৱে এনেকৈ খাবলৈ ফাৰ্ষ্টত এনেকৈ হাজবেণ্ড আৰু আমাৰ পিজিত থকা ল'ৰাকেইটাক এনেদৰে খাবলৈ দিলোঁ। আৰু এনেকৈ ঘৰতে সকলোৱে এসাঁজ মিলি খালোঁ। বাৰ্থডে বুলি তেনেকৈ কোনো অহা নাই আৰু এয়া ফাৰ্ষ্টত এনেকৈ খাই লৈছে। আৰু এই বছৰ বাৰ্থডেটো এনেকৈয়ে ঘৰতে চেলিব্ৰেশ্যন কৰিলোঁ সকলোৱে এসাঁজ খাই পেলাই। আৰু ৰাতিও কেক কটা হৈছিল। সেই ভিডিঅ'খিনি মই এই ভিডিঅ'টোৰ শেষতেই দিছোঁ আৰু আপোনালোকে চাব। আৰু এওঁলোকে খোৱাৰ পাছত এইবাৰ আমি একেলগে খাবলৈ বহিলোঁ। আৰু ৰাতি কেক কটাৰ সময়টোত নিয়ম যিহেতু শুই গৈছিল সেইকাৰণে তাই পিছদিনাখনেই কেকটো কাটি এনেকৈ ফূৰ্তি কৰিছে আৰু খুব ভাল পায় তাই কেক কাটি। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আৰু বাৰ্থডেৰ যোনখিনি স্পেচিয়েল আইটেম আছিল আপোনালোকক কোনটো ভাল লাগিল জনাব। আৰু আজিলৈ ইমানেই, বাই বাই।